মিডিয়া সচিব পবিত্ৰ বড়োৱেতো গোটেই কথাবিলাক ক'লেই তথাপি আমি ১৬০৭জন শ্বহীদৰ স্মৃতিত এগছি চাকি জ্বলাইছোঁ এওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে প্ৰথমবাৰৰ কাৰণে BTC অঞ্চলত ৰাজ্যিক ভিত্তিত এটা অনুষ্ঠান পাতিবলগীয়া আছে তো ভাবোঁ যাৰ ত্যাগ আৰু আত্মবলিদানৰ জৰিয়তে BTCৰ সৃষ্টি হ'ল এওঁলোকৰ যাতে কুপ্ৰভাৱ নপৰে কুদৃষ্টি নপৰে সেইদিনাখন যাতে ধুনীয়াকৈ আমি যিটো মনোকামনা লৈ পেলাই অনুষ্ঠানটো পাতিছোঁ সেইটো যাতে সফল হয় আৰু সকলো মানুহে যেন শান্তি পায় বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জিঅ'ৰ জিনেটো যাতে প্ৰতিষ্ঠা হয় সেইকাৰণে এওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে বন্তি প্ৰজ্বলন কৰা হৈছে বাকীবিলাক আমাৰ মিডিয়া সচিবে ক'লেই গতিকে এই কাৰণে কৰা হৈছে আজি আমি এই কোকৰাঝাৰ শ্বহীদ বেদীৰ যিখিনি বড়ো আন্দোলনত BTC আন্দোলনত শ্বহীদ হ'ল আজি আমি ইয়াতে হিচাপ কৰি পালোঁ ১৬০৭জন এই ১৬০৭জনৰ শ্বহীদৰ বিনিময়ত BTCৰ সৃষ্টি হ'ল আৰু তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল ৰাজ্যিক সমিতিৰ নেতৃত্বত এটা বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী কৰা হৈছে আৰু ইয়াৰ কাৰণে বন্তি প্ৰজ্বলন কৰিছোঁ যিহেতু তেখেতসকলৰ তেখেতসকলৰ ত্যাগৰ বিনিময়ত যিহেতু BTC গঠন হ'ল আৰু আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে অহা ১৭ নৱেম্বৰত ওদালগুৰিত এখন বিশাল জনসমাৱেশৰ আয়োজন কৰা হৈছে ষষ্ঠ বাৰ্ষিক হিচাপে প্ৰথমবাৰৰ বাবে BTD এলেকাত ইয়াৰ কাৰণে আমি তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে যাতে তেখেতসকলে আমাক উৎসাহিত কৰে তেখেতসকলে যাতে শান্তি পায় আত্মাই সেইটোৰ কাৰণে আমি এই অনুষ্ঠানটো পালন কৰা হৈছে তো ইয়াতে আপোনাৰ যিটো শ্বহীদ বেদীৰ যিটো জৰাজীৰ্ণ অৱস্থা আৰু এই জৰাজীৰ্ণ অৱস্থা ভাল কৰিবৰ কাৰণে BTC চৰকাৰ বা অসম চৰকাৰক কিবা আহ্বান জনাব নেকি এতিয়া BTC চৰকাৰক আমি আহ্বান এইটোৱেই জনাম যিটো কঞ্জনময় অৱস্থাত আছে এইটো অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ আবেদন জনাই এটা সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰক আমি এই আহ্বানটো আমি থাকিব আৰু এতিয়া এটা কথা হৈছে কি BTCত এতিয়া প্ৰমোদ বড়োৰ আমি বহুত আশাবাদী আছিলোঁ BTC ৰাইজৰ বহুত আশাবাদী আছিল কিন্তু প্ৰমোদ বড়ো এতিয়া কি হ'ব প্ৰমোদ বড়োকতো গাহৰি খাচী কৰি দিয়াৰ নিচিনাকৈ BJPয়ে খাচী কৰি দিলে এতিয়া প্ৰমোদ বড়োৰ পৰা আমি কোনো এটা বস্তু আশা কৰিব নোৱাৰোঁ কাৰণ যিহেতু BTRৰ এলেকাত তেখেতে গাদীত বহিলে চব্জি বেপাৰী ২৫,০০০ আত্মসহায়ক গোটক ৭৫,০০০ তেনেকুৱা বহুতো প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিটো ঘৰে ঘৰে যুৱক যুৱতীসকলক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল আজি তাৰিখত এই শূন্য ইয়াৰ কাৰণে যিহেতু তেওঁ এটা গাহৰিৰ যিহেতু খাহী কৰি দিয়া হ'ল তেওঁৰ এতিয়া বংশগতি নাবাঢ়ে BTCৰ কোনো ডেভেলপ নহয় আমি ইয়াৰ কাৰণে সমূহ BTRবাসী ৰাইজক আমি অনুৰোধ জনাওঁ যে আপোনালোকৰ ভৱিষ্যত আমাৰ ভোটাৰ্ছ পাৰ্টিৰ লগত আছে আপোনালোকে ভোটাৰ্ছ পাৰ্টিৰ লগত সহযোগ কৰক অহা ১৭ নৱেম্বৰত সকলো BTCবাসী ৰাইজক ওদালগুৰিলৈ অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ